নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞান সফুৰা। আজি মই ইণ্ডিয়ান পলিটিৰ কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ আত্মা বুলি কিহক আখ্যা দিয়া হৈছে? অপশ্যন নম্বৰ ক প্ৰস্তাৱনা, খ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি, গ মৌলিক অধিকাৰ, ঘ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ঘ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক ভাৰতীয় সংবিধানৰ আত্মা বুলি আখ্যা দিয়া হৈছে। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা মতে ভাৰতবৰ্ষ এখন দেশ। অপশ্যন নম্বৰ ক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য, খ সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য, গ সাৰ্বভৌম গণৰাজ্য, ঘ সাৰ্বভৌম সমাজবাদী গণতান্ত্ৰিক গণৰাজ্য। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা মতে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ লগত কোনটো বিষয় সম্পৰ্কিত? অপশ্যন নম্বৰ ক ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা, খ সংবিধান সংশোধনী প্ৰক্ৰিয়া, গ জম্মু আৰু কাশ্মীৰলৈ বিশেষ মৰ্যাদা, ঘ সংখ্যালঘুৰ বাবে বিশেষ ব্যৱস্থা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গ ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ লগত জম্মু আৰু কাশ্মীৰলৈ বিশেষ মৰ্যাদা এই বিষয়টো সম্পৰ্কিত। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানখন কেইটা অধ্যায়ত ভাগ কৰা হৈছে? অপশ্যন নম্বৰ ক ২২টা অধ্যায়ত, খ ১৬টা অধ্যায়ত, গ ২৪টা অধ্যায়ত, ঘ ২৫টা অধ্যায়ত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক ভাৰতীয় সংবিধানখন ২২টা অধ্যায়ত ভাগ কৰা হৈছে। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানখন হ'ল ডেছ। অপশ্যন নম্বৰ ক পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান, খ পৃথিৱীৰ ভিতৰত চুটি সংবিধান, গ পৃথিৱীৰ ভিতৰত কঠিন সংবিধান, ঘ পৃথিৱীৰ ভিতৰত নমনীয় সংবিধান। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰত এখন দীৰ্ঘতম সংবিধান। নেক্সট প্ৰশ্নটো হ'ল ভাৰতবৰ্ষত সংবিধান সংশোধনৰ কৰ্তৃত্ব কাৰ হাতত থাকে? অপশ্যন নম্বৰ ক ৰাজ্যৰ, খ কেন্দ্ৰৰ, গ জনসাধাৰণ, ঘ ৰাজ্য আৰু কেন্দ্ৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খ ভাৰতবৰ্ষত সংবিধান সংশোধনৰ কৰ্তৃত্ব কেন্দ্ৰৰ হাতত থাকে। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ সংশোধনী প্ৰক্ৰিয়াটো কোনখন সংবিধানত পোৱা যায়? অপশ্যন নম্বৰ ক দক্ষিণ আফ্ৰিকাৰ সংবিধান, খ ব্ৰিটিছ সংবিধান, গ আমেৰিকাৰ সংবিধান, ঘ কানাডাৰ সংবিধান। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ব্ৰিটিছ সংবিধানত ভাৰতৰ সংবিধান সংশোধনী প্ৰক্ৰিয়াটো পোৱা যায়। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধান সংশোধনী কিমানটা পদ্ধতি আছে? অপশ্যন নম্বৰ ক ৫টা, খ ৪টা, গ এটা, ঘ ৩টা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ ভাৰতৰ সংবিধানত সংবিধান সংশোধনীৰ ৩টা পদ্ধতি আছে। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধান অনুসৰি নাগৰিকৰ মৌলিক অধিকাৰৰ সংখ্যা কিমান? অপশ্যন নম্বৰ ক ৮টা, খ ১১টা, গ ৬টা, ঘ ৯টা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গ। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানৰ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে? ইয়াৰ অপশ্যনসমূহ হ'ল ক ৪২তম সংশোধনী, খ ৪৪তম সংশোধনী, গ ৪৫তম সংশোধনী, ঘ ৪৩তম সংশোধনী। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ভাৰতীয় সংবিধানৰ ৪৪তম সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰৰ বিষয়টো কোনখন সংবিধানৰ পৰা ধাৰ কৰা হৈছে? অপশ্যন নম্বৰ ক ৰুছিয়াৰ সংবিধান, খ কানাডাৰ সংবিধান, গ ব্ৰিটিছ সংবিধান, ঘ আমেৰিকাৰ সংবিধান। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ আমেৰিকাৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ বিষয়টো ধাৰ কৰা হৈছে।
ধন্যবাদ। ভিডিঅ'টো আজিলৈ ইমানে আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।